নমস্কাৰ ৰাইজসকল, ওয়েলকাম টু মাই চেনেল। আজি বহুত দিনৰ মূৰত লং ভ্লগ লৈ আহিছে আপোনালোকৰ মাজলৈ। লং ভ্লগ বহুত দিন দিয়াই হোৱা নাছিল, তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে আবেলিয়ে হৈ গ'ল, গধূলি হৈ গ'ল, আন্ধাৰে হৈ গ'ল। তো আজি বেলেগ একোৰে ভিডিঅ' নহয়, আজি খানাৰ ভিডিঅ' হ'বলৈ গৈ আছে। তো আপোনালোকক মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। আজি ৰাতিৰ আয়োজন ঘৰৰে হাঁহ আৰু মাৰ মাংসটো। হাঁহটো গৰম পানীত দিয়া হৈছে যাতে পাখিবিলাক সহজতে উঘালিব পৰা যায়। আমি এতিয়া লুম চাফা কৰি আছো। আৰে গাইজ, কেমেৰা ধৰা মানুহটো মই দেখি দিছো আউট কৰি আপোনালোকক। এতিয়া হাঁহটো অলপমান পুৰি লোৱা হৈ আছে আৰু পুৰা মাংস খাই কিবা এটা টেষ্ট লাগে। কিবা কৈছিল গাইজ, কিন্তু কেমেৰাত লোকেল হাঁহ আৰু কোমোৰা। য়েছ গাইজ, আপোনালোকৰ কোনে কোনে হাঁহ মাংস খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। এতিয়া আমি কলপাত কাটিবলৈ আহি আছো। আমাৰ মায়ে মোক গালি পাৰি আছে ভিডিঅ' কৰাৰ। কলপাত কাটি ললো ৰাতি। বলক ভিডিঅ'টো আমাৰ মায়ে কৰি আছে, ভালকে মোক দেখছি না নাই মই নাজানো। আমাৰ মানে আজি হাঁহ চৰে ভাল কৰা মানুহটো ঘৰত নাই, সেইকাৰণে বৰ্তমান আমি দুটাই কৰি আছো। যেনেকে গাইজ, এই খৰচাৰ মানে যে মিস্ত্ৰী এটা ৰাজমিস্ত্ৰী এটা জগালি থাকে সেনেকুৱা আছে। ইমানে মিস্ত্ৰীটো জগালিটো খাইছা কথা মেলি খাই নাভাবি দে, নাহাইবি দে আমাৰ কাম গিলে দেখি কিনে। আমাৰ মাংস কাটি হৈ গ'ল। এতিয়া আমি কেইপিছমান পুৰি আছো গাইজ, কিন্তু আমি বেছি মানুহক জনোৱা নাই কাৰণ। আৰু এইফালে আমাৰ মাংসৰ যোগাৰ পাতি গোটেই কৰি আছে। মাংস পুৰি হৈ গ'ল ৰেডি। ধনিয়া আৰু পিঁয়াজ দি দিছো গাইজ। এতিয়া আমি নিমখ নেদো, আমি নিমখ পুৰাতে দিছিলোৱে সানি পেলাই। লোভ লাগি আছে গাইজ দেখিয়ে। আমাৰ খাই কেনে টেষ্টি একদম। মায়ে মাংস বনোৱা ষ্টাৰ্ট কৰিছে, মাংস বনাই আছে এইফালে। তো আপোনালোকক মই হোৱাৰ পিছত দেখাই আছো। আমি এইটো খাই আছো সেইটো খাই আছো, তথাপি আমাৰ মানে কিবা কিবি খাব মনে যায় থাকে। সেইকাৰণে আমি ৰাতি টেঙা খাব নাপায় বুলি কয়, কিন্তু আমি টেঙা চেঙা কৰদৈ টেঙা জ্বালা কৰি লৈছো। মস্তি লাগিছে গাই, কি ধুনীয়া হৈছে। কেনেকুৱা আছে মাংস? ভাত খালি দে মাংস মস্তি দে। এইয়া আমাৰ সৰুৱে পিঠে যদি চিয়াই দিছিব দে। এতিয়া ময়ো খাই লওঁ। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আপোনালোকে যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে, অলপ টিকুট মান হ'লেও যদি ভাল পাইছে, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ। তো আজিলৈ বাই বাই।